হৰ ঘৰ মে তিৰংগা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিলাষী আঁচনি সফল ৰূপায়ণৰ উদ্দেশ্যে মহানগৰীৰ 30 আৰু 18 নং ৱাৰ্ডৰ পাৰিষদে উলিয়ালে এক সমদল। উপস্থিত থাকে পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য। এই সমদলটো ঘৰে ঘৰে গৈ তিৰংগা পতাকা বিতৰণ কৰে। ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ এই হৰ ঘৰ কি তিৰংগা কাৰ্যসূচী সফল কৰাৰ চেষ্টা সকলো বিজেপি কৰ্মকৰ্তা। আজি গুৱাহাটী মহানগৰী 18 আৰু 30 নং ৱাৰ্ডতেই সিদ্ধাৰ্থ ভট্টাচাৰ্যই উদ্বোধন কৰিলে দুটাকৈ পানীৰ গুৰি। চৌধুৰী আৰু শংকৰ্ষ প্ৰভুত দুয়োগৰাকীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মই সমগ্ৰ ৰাজ্যলৈ স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি গুৱাহাটীত আমাৰ যিটো পানীৰ সমস্যা, বিশেষকৈ এই অঞ্চলত যিখিনি পানীৰ সমস্যা, এই সমস্যাটোৰ এটা হ্ৰস্বম্যাদী সমাধান হিচাপে আমি দুটা বৰিঙৰ ব্যৱস্থা কৰিছোঁ। এনেকুৱা গুৱাহাটীত আমি প্ৰায় 40টা বৰিঙৰ ব্যৱস্থা কৰিম। তাৰে প্ৰথম দুটা আজি আৰম্ভ কৰা হ'ল। আশা কৰিছোঁ যে কিঞ্চিত হ'লেও এই যিটো পদক্ষেপ লৈছে, এই পদক্ষেপে গুৱাহাটীবাসীৰ যিটো এটা বৰ সাংঘাতিক সমস্যা, এই খোৱা পানীৰ সমস্যা, এই সমস্যাটো কিছু পৰিমাণে হ'লেও আঞ্চলিকভাৱে এই অঞ্চলটোৰ মানুহখিনি সকাহ দিব পাৰিব।